নমস্কাৰ বন্ধুসকল, IPL 2023 মিনি অকশ্যন আৰম্ভ হৈ গৈছে আৰু এই মিনি অকশ্যনত কোন কোন প্লেয়াৰ চল্ড আৰু আনচল্ড হৈছে সকলো আপোনালোকক দেখুৱাম। তাৰ আগতে আপোনালোকৰ ওচৰত এটাই অনুৰোধ, ভিডিঅ'টোক লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'খন আৰম্ভ কৰোঁ। কেমৰান গ্ৰীণ ছানৰাইজ হায়দৰাবাদে এইটো প্লেয়াৰক ক্ৰয় কৰিছে 20 কোটি। তাৰপিছত আহিছে বেন ষ্ট্ৰোকক পাঞ্জাব কিংছে 19 কোটি ক্ৰয় কৰে। তাৰপিছত ছেম কাৰেনক চেন্নাই ছুপাৰ কিংছে 19.5 কৰোৰত অৰ্থাৎ 19 কোটি 50 লাখ। মায়েংক আগৰৱালক হায়দৰাবাদে 19 কোটি 25 লাখত ক্ৰয় কৰে। জেছন হোল্ডাৰক ৰাজস্থান ৰয়েলছে 5 কোটি 75 লাখত ক্ৰয় কৰে। আশিকে ৰাহানেক চেন্নাই ছুপাৰ কিংছে 50 লাখত ক্ৰয় কৰে। জয়দেৱ উনাদকাৰ লক্ষ্ণৌ ছুপাৰ জায়ান্টছে 50 লাখত ক্ৰয় কৰে। কেন ওয়ালিংছনক 2 কোটিত গুজৰাট টাইটেন্সে ক্ৰয় কৰে।